बाक्सानि सालबारियाव क'क्राझार लकसभा समस्तिनि एनडिएनि बिजाथि यख'थ बसुमतारीनि मददआव बिसायख'थिनि मावख' बेखेवदों। बिसायख'थिनि मावख'लिखौ हाबाफारि बायदियै गोजा फिथा हास'नानै बेखेवनानै होयो बिटिआरनि मावफुं सोद्रोमा धनन्जय बसुमतारीया। मावख' बेखेवनायनि लोब्बायैनो बिजेपि, एजेपि आरो इउपिपिएल दोलोनि मोनथाम फिरफिलाखौ बिरहोयो फारियै बाक्सा जिल्ला बिजेपिनि आफादगिरि शरद शर्मा, एजेपिनि मानास समष्टि कमिटिनि आफादगिरि मनमोहन दास आरो सालबारि बियाबनि टेसि एलसिसिनि मासिगिरि बिनोद मुसाहारिया। मावख' बेखेवनायनि गेजेरजों मावफुं सोद्रोमा धनन्जय बसुमतारीया नब कुमार सरनियाखौ भट होनानै देरहाहोनाय अबर' भटार रायजो राजाफोरनि गोसो बोनो थाखाय बिजेपि, एजेपिनि मावथिफोरखौ सांग्रां जानो खावलायदों। लोगोसे बिथाङा बुंबावदों दि एनडिएनि बिजाथि यख'थ बसुमतारीया 3 लाख भटनि फारागथियाव देरहानो हागोन। क'क्राझार बियाबाव मित्र ज'टजों रावबो जुजिग्रा गैया। हाग्रामा महिलारिया बे समाव सक गैयै जादों आरो बिपिएफनि दैदेनगिरि सोद्रोमाफोरा सासे सासेयै दोलो नागारगासिनो आरो नब कुमार सरनियाबो बर' अबर' राजनिति खालामो, नाथाय दा बर' अबर'नि थासारि गैला होननानै बिबुंथि लाखिदों इएम धनन्जय बसुमतारीया। जी आमार 1 नং लोकसभा समष्टिर एनडिएर पार्टनार तथा एनडिएर कैंडिडेट सम्मानीय यख'थ बसुमतारी डांगरियाक जिकाबर कारणे আজি बाक्सा तथा मानास 41 नং मानास समष्टित आमी अलरेडी स्टेयरिंग कमिटी अस्थायी स्टेयरिंग कमिटी तथा मैनेजमेंट कमिटिर अलरेडी कार्यालय ओपनिंग करा हल। मैं आशा करिछु आगतকৈ अंतत 41 नং मानास कन्स्टिट्यूएंसी बा एलएससी लेवलत जिमानबर आमार भोटार सकले आछे यार मैक्सिमाम আজি एनडिएर लगत आछे और एनडिए भोट दिबर कारणे और तृतीयबार कारणे नरेंद्र मोदी डांगरिया माने भारतर प्रधानमंत्री बनाबार कारणे अलरेडी आमार मानासर जिमान भोटार्स आछे लागि परि लागि आछे और एटु खाटां जिकिब। अकल मानासत ने क'क्राझार लोकसभा समष्टित मिनिमाम 2 পৰা 2.5 লাখ ব্যৱধানক আমি জিকিবলৈ গৈ আছো। প্ৰত্যাহ্বান আজিৰ দিনটোত একো ক'ব নোৱাৰে নাই নাই বুলি ক'লেও বেছি ভুল নহ'ব। হাগ্ৰামা মহিলাৰী আজিৰ দিনটোত একো নাই বুজিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজেই জানে যে এই ইলেকশ্যনে মই জিকিব নোৱাৰোঁ। তেওঁলোকে একেটা কাৰণত তেওঁলোকে মানে কেম্পিং কৰিছে জাষ্ট অহা বিটিচি ইলেকশ্যনত যাতে বিপিএফৰ বিধানটো ৰৈ থাকে তাৰ কাৰণে বিপিএফক বচাবৰ কাৰণে কেইজনমান মানুহক বচাবৰ কাৰণে তেখেতে কেম্পিং কৰি আছে, জিকাবৰ কাৰণে নহয়। তে জিকাৰ অংকত অনুপদ্ধি নাই আৰু নোৱাৰে। নৱহনীয়াক উচ্চতম ন্যায়ালয়ে সকা দিছে ইতিমধ্যে প্ৰত্যাহ্বান হিচাপে থিয় দিব নেকি? আজি হয় তেতিয়াহ'লে আমাৰ মাজত কিবা বেলেগ ঢৌ আছিলে, এই ঢৌৰ মাজৰ কাৰণে আমাৰ হীৰাহৰণে ডাঙৰীয়াই জিকি গৈছিলে। আজি আমাৰ মাজত এই ঢৌ নাই, বড়ো অনাবড়ো এই ঢৌটো নাই। আমি এতিয়া সমন্বয় কৰিছোঁ, আমাৰ মাজত কোনো অনাবড়ো বড়ো এই বিভাজনটো নাই। আমি একেলগে এনডিএ হিচাপে একেবাৰে তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে চবে উঠিবলৈ লাগিছে, এইটো জিকিবই ফাইনেল। জন দাসৰ কি আছে ভাই, মইতো ক'লোৱে আজি অনাবড়োৰ শব্দটো নায়েই। তেওঁলোকেতো যেতিয়ালৈকে বড়ো অনাবড়োৰ মাজত গণ্ডগোল সৃষ্টি হয়, বিবাদ সৃষ্টি হয়, তেতিয়াহে তেওঁলোকৰ দিনটো ভাল। এতিয়াতো সেইটো নাই না, তেখেতৰ দিন কেনেকৈ ভাল হ'ব? এতিয়া আমাৰ সমন্বয় হৈছে, আমাৰ ভাল। আপোনালোকে চুকে কোনে ঘূৰি ফুৰিছে, তৃণমূল পৰ্যায়ৰ নেতাবিলাকে কি কয়, মনৰ কথা কি কয় আপোনালোকক? এই ইলেকশ্যনটো আমাৰ অলৰেডি হাইকমাণ্ডৰ পৰা পূৰা নিৰ্দেশ আহিছে। এই নিৰ্দেশ হিচাপে বিজেপি ফালৰ পৰা যি নিৰ্দেশ দিছে, এজিপি ফালৰ যি নিৰ্দেশ দিছে, ইউপিপিএলৰ পৰা যি নিৰ্দেশ দিছে, এই নিৰ্দেশবোৰ পালন কৰাৰ কাৰণে তৃণমূল পৰ্যায়ৰ পৰা বা গ্ৰাছৰুট লেভেলত যিমান নেতা কৰ্মী আছে কমপ্লিট ফিল্ডত লাগি গৈছে, শক্তি কেন্দ্ৰত লাগি গৈছে, বুথ কমিটিত লাগি গৈছে। আৰু আজিৰ দিনটোত কিবা কাৰণত কোনোবা যদি নালাগেও অলৰেডি আমাৰ এইটো মানে কৰা বা মবিলাইজ কৰাত অলৰেডি কমপ্লিট হৈ গৈছে।